আজি মই ফালি দিম আজি মই ফালি দিম এই পিছটো বাথৰুমতে গানৰ সৃষ্টি হৈছে বাথৰুমত মানে আচৰিত কথা মোৰ সামাজিকভাৱে ক'বলৈ বেয়া লাগিব এইটোত মই একদম কুমুদত বহি থাকোঁতে বনোৱা পিছ জুবিন দা মোৰ মানে কাজিয়া লগা নিচিনাই হৈছে আৰু ভাল ভাল সৃষ্টিবিলাক সেই মুহূৰ্ততে বেছিকে হয় সেইখিনি মুহূৰ্তত মই যেতিয়া বহি থাকোঁ আৰে ডক্টৰ ভূপেন হাজৰিকাই গোটেই ইমান গানত চন্দ্ৰবিন্দু গাই গ'ল তেতিয়া গাত নালাগিলে আজি তুমি মোক চন্দ্ৰবিন্দুত ধৰি দিলা ঢোলতে বজাবো ঢুলিয়ায় পেঁপাতে বজাবো বিহুয়ায় তুমি আহিবি হগেতে জোৰিলে নসিমে কঁকালতে ঘূৰাই ঘূৰাই নমস্কাৰ মই ভাস্কৰজ্যোতি শইকীয়া আৰু নিউজ 18 এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো আজি মোৰ সৈতে দুগৰাকী বিশেষ কণ্ঠশিল্পী উপস্থিত আছে আৰু তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম দাদা প্ৰথমে আপোনাক দুগৰাকীকে স্বাগতম জনাইছো নিউজ 18 এই বিশেষ অনুষ্ঠানলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আজি আচলতে নাচিমে কঁকালটি ঘূৰাই গীতটি ইতিমধ্যে 25 বছৰ সম্পূৰ্ণ হৈছে গতিকে গীতটিৰ চিলভাৰ জুবলি উপলক্ষে আজি গীতটি আকৌ নতুন সাউণ্ডেৰে নতুন এক মাদকতা প্ৰদান কৰি অডিঅ' ভিডিঅ' দুইটা ৰাইজৰ কাৰণে আগবঢ়াই দিছো গতিকে মই খুব আশাবাদী ৰাইজে খুব সুন্দৰভাৱে গীতটি আঁকোৱালি ল'ব গীতটিত কোৰিঅ'গ্ৰাফি কৰিছে অসীম গগৈয়ে মিউজিক কৰিছো মই আৰু মোৰ লগত মিউজিক প্ৰডাকশ্যনত আছে পাপু পেপছ আৰু গীতটি লিখিছো সুৰ কৰিছো মই আৰু ৰবীন বৰা আমি দুইজনে আৰু গীতটিত কণ্ঠদান কৰিছো মই আৰু মৰ্মিতা গতিকে এটা সুন্দৰ পৰিৱেশৰ মাজত আচলতে গীতটি সুন্দৰকৈ সম্পূৰ্ণ হৈছে আজি তাৰে শুভ উন্মোচনী অনুষ্ঠান আছিলে গতিকে আজিৰ পৰা গীতটি মোৰ ইউটিউব চেনেল অনুপম শইকীয়া অফিচিয়েলত উপলব্ধ হ'ব গতিকে মই আশা কৰিছো সকলোৰে আশীষ আপোনালোকে যিদৰে কাজিৰঙা বৰধনীয়া ভৰি পিছল খালে হাতৰে আঙুলি জেতুকা এই গীতসমূহ বা ঢোলটি বজাব ঢুলিয়াই সেই গীতসমূহ তেনেকুৱা হাজাৰ গীত মোৰ গীত আচলতে আপোনালোকে মৰম দি আহিছে আপোনালোকৰ হিয়াৰ বহু বহু শুভাশীষেৰে পৰিপূৰ্ণ হৈ পেলাই আজি জীপাল হৈ আছে ঠিক তেনেকৈয়ে এই 25 বছৰ মূৰত পুনৰ আকৌ নতুন ৰূপত কৰা এই নাচিমে কঁকালটি ঘূৰাই এই গীতটো আপোনালোকে খুব সুন্দৰভাৱে আঁকোৱালি ল'ব আপোনালোকৰ আশীষ সদায় কামনা কৰোঁ আপোনালোকৰ আশীষ আমাৰ উজ্জ্বল ভৱিষ্যত আপোনালোকৰ হাত চাপৰি আমাৰ সঁহাৰি সেইখিনি কামনা কৰিছোঁ মৰ্মিতা মিত্ৰ আছে অতি জনপ্ৰিয় কণ্ঠশিল্পী আৰু অসমৰ অসমীয়া সংগীত ক্ষেত্ৰলৈ খুব কিছুদিনৰ আগৰ পৰা আচলতে যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে প্ৰথমে আপোনাক স্বাগতম জনাইছো কেনেকুৱা অনুভৱটো আপোনাৰ পৰা যদি শুনো 25 বছৰীয়া এটা গীত ৰূপালী জয়ন্তী গৰকা কি ক'ব বিচাৰিব बहुत अच्छा एक्सपीरियंस हुआ है मुझे सीखने को बहुत कुछ मिला है अनुपम दा के साथ पहला काम और आप लोगों ने इतना प्यार दिया है कई लोग मुझे बोलते थे कि खुद का गाना नहीं है लेकिन अभी जो काम कर रही हूँ ये आप लोगों के लिए ही हो रही है और आगे चलकर भी बहुत सारे काम करनी है लेकिन ये मेरे लिए बहुत खुशी की बात है कि एक गाना जिसका 25 साल हो चुका है वो गाना एसएमएस इंडस्ट्री में आके अनुपम दा जैसे एक लेजेंडरी आर्टिस्ट को लिविंग लेजेंड ही इज क्योंकि आप सभी लोग जानते हैं अनुपम दा ने इंडस्ट्री में एसएमएस इंडस्ट्री में बहुत सारे गाने दिए हैं जो कि बहुत हिट है और आज भी स्टेज वगैरह में हम भी वो गाना गा लेते हैं स्टेज जितने सारे आर्टिस्ट लाइव परफॉर्म करते हैं और आसाम में जब मैं गाना शुरू किया है मैंने पहले तो बोरपेटा साइड तक मैं शो करती थी और वहाँ पे बंगाली हिंदी ज़्यादा चला था लेकिन जब मैं गुवाहाटी की तरफ आई रोंगिया गुवाहाटी बायाटाचारी वाली इस साइड में जब आई तब मुझे पूरी सिलेक्शन चेंज करना पड़ा और उसमें एकदम प्योर एसएमएस गान जो होता है मॉडर्न बोले या 90s का गाना इस तरह के गाने का कदर बहुत ज़्यादा है लोग सुनना पसंद करते हैं तो हाँ से अनुपम दा का गाना भी हमने सुने हैं बहुत अच्छा लगा काजीरंगा बरधुनिया ये सारा गाना दादा ने इतना अच्छा गाना बनाया फिर जाके मोरम जान भी सुना है मैंने मेरा बहुत पसंद का गाना है कुछ दिन पहले मैंने दादा को बोला कि दादा मोरम जान का फीमेल वर्जन बनाइए ना बोला था ना आपको वो फीमेल वर्जन बनाइए ना हम गाना पसंद करेंगे अरे तुम गाओगे ठीक है हम सोचते हैं इसके बारे में तो सीखने को बहुत कुछ मिल रहा है और आगे जाकर भी दादा के साथ और भी काम करना है और भी बहुत कुछ सीखने को है क्योंकि एसएमएस इंडस्ट्री में मैं नहीं हूँ मैं फ्लुएंटली बोल नहीं पाती हूँ लेकिन थोड़ी बहुत कोशिश कर रही हूँ अभी और आई होप कि बिहू से पहले सब कुछ हो जाएगा मतलब मैं फ्लुएंटली बोल पाऊंगी मैं ভালকে ক'বলৈ চেষ্টা কৰিব কি ক'বলৈ চেষ্টা কৰি আছো অলপ আৰু ঘৰত মই অসমীয়াত কথা পাতি আছো सो आगे जाकर भी बहुत अच्छे काम करना है और हाँ ये ढोलती बजाबो ढोलिया इस गाने का टाइटल ट्रैक चेंज करके इसका हो गया कि नासिमे ककालती घुराई
आप लोग देखिएगा, আপোনালোকে চাব, শুনিব গানটো আৰু বহুত মৰম দিব আৰু আশীৰ্বাদ কৰিব। গানটো আপোনালোকে অনুপম শইকীয়া অফিচিয়েল চেনেলৰ পৰা চাবলৈ পাব আপোনালোকে। থেংক ইউ। আৰু এটা কথা ক'ব লাগিব যে তাৰমানে মৰমিতাৰ গীতৰ প্ৰতি ইমান হেঁপাহ আছে, আদৰ আছে, সাদৰ আছে, মোৰ সেই কথাটো ভাল লাগে। মই 2025 চনৰ প্ৰথমটো গীত মোৰ কণ্ঠেৰে ৰাইজলৈ আগবঢ়াই দিছিলোঁ, তৰুণ তন্ময়ৰ সংগীত আৰু পাপলু চেতিয়াৰ কথা আৰু আমাৰ বিমল বৰাৰ কোৰিঅ'গ্ৰাফীৰে। সেই গীতটি হৈছে অ' মৰমজান, অ' মৰমজান। 2025 বৰ্ষৰ মোৰ প্ৰথমটো গীত মোৰ কণ্ঠেৰে। সেই গীতটি যেতিয়া মই শুনাইছোঁ ৰিলিজ কৰাৰ আগত ইয়াত, তেতিয়া মৰমিতাক মই গীতটো গোৱাই 3টা বাজিছে। 3টা বজাৰ পাছত মই বোলো মেৰা নয়া গানা আ ৰাহা হে। ৰাতিপুৱা ৰাতিপুৱা 3টা তাৰমানে। গতিকে সেই যেতিয়া গানটো লগাইছোঁ 3:30 বজাত, তাই ইমান ধুনীয়া মানে এনজয় কৰিছে, নাচিছে, অথচ এখন শ্ব' কৰি আহিছে, তাৰপিছত টাইমছৰ গান গাইছে, তাৰপিছত মোৰ গান গাইছে, ৰাতিপুৱা 3:30 বাজিছে, তাৰপিছত তাই এনজয় কৰিছে। তাৰপিছত মোক কৈছে যে দাদা ये ফিমেল ভাৰ্চন হোগা কিয়া? বোলো কিয় নেহি হোগা, অলৰেডি মই সেইটো দেহাজান বুলি, অ' দেহাজান বুলি ফিমেল ভাৰ্চন লিখি মৰমিতাক আধা অংশ গোৱাইছোঁ। গতিকে আধাখিনি বাকী আছে, সেইখিনি কৰাৰ পাছত অ' মৰমজান আহিব। আৰু এটা গীত, বিহু গীত মৰমিতা মই একেলগে কৰি আছোঁ। গতিকে আৰু জুবিনৰ লগত এটা গীত কৰিছোঁ মৰমিতা, আৰু সেইটো ডাবিং হৈছে মৰমিতা আৰু জুবিন গাৰ্গৰ। আপোন, আপোন কি বস্তু হয়, আপোন কাক কয়? তেজমহৰ সম্বন্ধ সম্পৰ্ক নাথাকিলেও, তেজৰ সম্পৰ্ক নাথাকিলেও কোনোবা বহুত আপোন হৈ পৰিব পাৰে। সেই আপোন হ'বলৈ হৃদয়খন কেনেকুৱা হ'ব লাগে। গতিকে সেই আপোন বুলি সেই গীতটো আহিব। অতি সুন্দৰ গীত হৈছে, বৰ ধুনীয়া কাম হৈছে সেই গীতটিটো। গতিকে মই আশা কৰিছোঁ মৰমিতাৰ খুব সুন্দৰ সুন্দৰ গীত আহি আছে। তাৰ লগতে মোৰো বহুকেইটা মানে প্ৰজেক্ট আছে। এটা গীত কৰি আছোঁ এৰি থৈ অহা জালুকবাৰী ইউনিভাৰ্চিটিৰ সেই কাহিনীবিলাকক লৈ পেলাই, এটা সেই সোঁৱৰণি পটত সেই গীতটি আহিব। মই খুব আশা কৰিছোঁ যে ইয়থ ফেষ্টিভেলত গীতটি ৰিলিজ কৰিবৰ কাৰণে, কাৰণ ইয়থ ফেষ্টিভেলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে ইয়থ ফেষ্টিভেলত একেলগে ইউনিভাৰ্চিটিত গোট খায়। গতিকে তাৰ সেই মাজমজিয়াত গীতটো ৰিলিজ কৰাৰ কথা ভাবিছোঁ। আৰু গুৱাহাটী মাইনাত অকণমান কোৰাছ পাৰ্ট এটা আছে, সেইটো মৰমিতাই গাইছে, মৰমিতা আৰু মৰুচিয়ে গাইছে। ও জালুকবাৰীৰে মইনা ঐ জালুকে পুৰা দীপুৰে, চিৰিং চাপৰিৰ ল'ৰা মই, বুকু খনি চিৰিংকে মাৰে, জানৈ কি যে কৰোঁ, ও জানৈ কোতে মৰোঁ, ও জানৈ কৃষ্ণ চূড়া চকুৱে সৰে। অতি সুন্দৰ। আচলতে দাদাৰ পৰা আৰু এটা প্ৰশ্ন আপোনাৰ পৰা জানিবলৈ বিচাৰিম, যিহেতু কেনেদৰে বিচাৰি পাইছিল মৰমিতা মিত্ৰক, যিহেতু অসমীয়া সংগীত ক্ষেত্ৰলৈ তেওঁ নতুনকৈ আহিছে বা অসমীয়া সংগীত ক্ষেত্ৰত নতুনকৈ ভৰি দিছে। পূৰ্বতে যিটো বংগজুৰি বুলি কয়, আপুনি কেনেদৰে বিচাৰি পালে তেওঁক, বা এই গীতটোত কি কাৰণে তেওঁক ল'লে, তাৰ যদিও অকণমান চমু আভাস যদি দিয়ে। আচলতে মই এই গীতটিৰ কাৰণে বিচাৰিছিলোঁ এটা বলিউডিটন, কাৰণ যিহেতু আগতে বলিউডৰ ফাল্গুনী পাঠকে গীতটো গাইছিলে 2000 চনত, তেতিয়াও মোৰ মিউজিকে আছিলে, লিটন দা আছিলে মিউজিক প্ৰডিউচাৰ হিচাপে কাম কৰিছিলে, RMCৰ প্ৰযোজনা আছিলে। গতিকে আকৌ মন কেছেটটোত এই গীতটি আছিলে, ঢোলটি বজাব ঢুলিয়াই, ঢোলটি বজাব ঢুলিয়াই, পেপাতি বজাব বিহুৱাই, তুমি আহি বিহু গীত জুৰিলে, নাচিমে কঁকালটি ঘূৰাই ঘূৰাই। তেতিয়াও ছুপাৰ ডুপাৰ হিট আছিলে, 25 বছৰ হ'ল। গতিকে চিলভাৰ জুবলি উদযাপন কৰিব পৰাকৈ এটি গীতৰ এটা গীত কৰোঁ বুলি যেতিয়া ভাবিলোঁ, তেতিয়া ভাবিলোঁ যে তাতে বলিউডি টন এটাই লাগিব। গতিকে তাৰ প্ৰাক্ষণত কথাটো হৈছে কি, মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ অসমৰ অতি মৰমৰ কণ্ঠশিল্পী হিয়া মেধিক। কাৰণ এই গীতটি কৰিবৰ কাৰণে মোক হিয়াই মানে এটা সময়ত প্ৰপ'জেল দিছিলে, আজিৰ পৰা 3 বছৰমান আগত। কিন্তু এই প্ৰডাকশ্যনটো মোৰ নাছিলে, RMCৰ প্ৰডাকশ্যন আছিলে। গতিকে RMCৰ লগত যেতিয়া কথা পাতিলোঁ, RMCও ক'লে যে গোটেই গীতবিলাক যদি আমি বেলেগক এনেকৈ কৰিব দিওঁ, তেতিয়াহ'লে মোৰ নিজৰ প্ৰডাকশ্যনৰ অস্তিত্বটো কি থাকিব। গতিকে তেনেকৈ কোৱাৰ কাৰণে মই সেইটো হিয়াকো ক'লোঁ। কিন্তু সোঁৱৰাই দিছিলে এই গীতটো কৰিবৰ কাৰণে হিয়া মেধিয়ে। গতিকে হিয়াক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰপিছত সেই সময়খিনি পাৰ হৈ গ'ল, যিহেতু চন্দ্ৰজীয়ে কৰিবলৈ নিদিয়ে, কৰিব নালাগে বুলি ক'লে বেলেগ প্ৰডাকশ্যনত, তেতিয়া মই এই গীতটোৰ পৰা আঁতৰি থাকিলোঁ। কিন্তু হিয়াই কোৱাৰ পাছতে মই এই গীতটি প্ৰিপেয়াৰেশ্যন কৰিছিলোঁৱেই।
ইয়াৰ লগত বেলেগ সুৰ সংলগ্ন কৰি তেনেকৈ কৰিছিলোঁ। তাৰমানে আৰু গীতটো অৱশ্যে তাই অকলেই গোৱা কথা আছিলে। তাৰপিছত সময় বাগৰি গ'ল, প্ৰায় 3 বছৰৰ কথা হ'ল এইটো। এতিয়া যেতিয়া নতুনকৈ এটা গীত 25 বছৰীয়া এটা উদযাপন কৰোঁ বুলি, তাৰমানে অনুষ্ঠানৰ 25 বছৰীয়া থাকে, প্ৰতিষ্ঠানৰ 25 বছৰীয়া থাকে, বিয়া সবাহৰ থাকে, কিন্তু গীতৰ নাথাকে। এইবাৰ মই নতুনকৈ ভাবিলোঁ যে এটা গীতৰ 25 বছৰীয়া উদযাপন কৰিম।